গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই আজি বজাৰলৈ যাম বুলি সাজু হ'লোঁ। আহি আছে বাইদেৱে, ৰখি আছোঁ ইয়াত। বহুত ভাল লাগে দেই, আজি টেঙা খাই খাই বজাৰ যাম আৰু। বাইদেৱে মোক মাতি আছে বেছি দূৰ নহয়, এইখিনিতে আমাৰ ঘৰ। আৰু সৰুকে দেখা পাইছোঁ, এইটো হয় মোৰ গাড়ী। বাইদেউ আনি আছে চলাই কিনে। ফাইনেলি আহি পাইছে মোৰ গাড়ী। আপেলটো দিছিলে বাইদেউ ডাঙৰে। সঁচাকে দে পৰি গৈছে। এতিয়া কেমেৰাটো মোৰ হেণ্ডেলমেনৰ হাতত দিলোঁ আৰু মই এতিয়া গাড়ীখন চলাওঁ আৰু আপেল খোৱাত মই ব্যস্ত। আপেলটো শেষ কৰিব পৰা নাই। ফাইনালি মোৰ আপেলটো শেষ আৰু এতিয়া মই চাইকেল চলাবলৈ গৈ আছোঁ। আমি চাইকেল দি গৈ আছোঁ। চাইকেল আহি আছোঁ, মানে ইয়াত চাইকেল চলাই আছোঁ, মই চলাই আছোঁ। এয়া পথাৰৰ মাজত, বেছি দূৰ নহয়, আমাৰ ঘৰৰ ওচৰতেই। এতিয়া চাইকেল দি ফাইনেলি আহি আছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। ফাইনেলি আহি পালোঁ আমাৰ দহলাপাৰা বজাৰ আৰু দুয়োটাই কথা পাতি আহি পাইছোঁ যেনে তেনে। মই যাম এতিয়া চিধা চেণ্ডেলৰ দোকানত। এতিয়া মই চেণ্ডেল ল'ম বাৰু, কিন্তু মোৰ চেণ্ডেলটোৱে পচন্দ লগা নাই। তো ফাইনেলি মই বজাৰৰ পৰা আহি পালোঁ। এতিয়া সময় হৈছে থকা আৰু ফুলখন অকণমান চালোঁ, ভাল লাগিল। বজাৰৰ পৰা আহি ফুলখন দেখা পাইছোঁ আৰু তেনেকৈ কৰি মনৰ লগতো খেলিছোঁ অলপ। আৰু তো মই বজাৰৰ পৰা কি আনিলোঁ সেইটো বস্তু মই দেখাম এতিয়া। বেছি নাই বাৰু, চেণ্ডেলখনহে আনিছোঁ মই, সেইটোৱে দেখাম। বজাৰৰ পৰা এইটো মোৰ পচন্দ লাগিছে, মানে ঘৰত থাকি কাম কৰিব পাৰে। এইটো চেণ্ডেল হাৱাই চেণ্ডেল নে কি কয়, হাৱাই ন? আৰু আনিছে গাইছ, এইটো মোৰ হয়, এইটো মোৰ কাৰণে আনিছে আৰু এইটো বাইদেউৰ হয়। আৰু এতিয়া এইটোও মোৰে হয় দেই, এইটো মোৰ। এইটো হৈছে বাইদেউৰ। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।